Namaskar. Hello students. Welcome to my channel Learn Together Shine Together. Uh, through my channel Learn Together Shine Together মই বৰ্ণালী মহন্তে তোমালোক সকলোকে আজি আমাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি আমাৰ ক্লাছত পঢ়িম ক্লাছ 9 ৰ তোমালোকৰ ক্লাছ 9 ৰ লেসন নম্বৰ 6 মাই চাইল্ডহুড বাই এপিজে আব্দুল কালাম। তোমালোক যেহেতু মোৰ আসামিজ মিডিয়ামৰ ষ্টুডেণ্ট সো মই এই ভিডিঅ'টো তোমালোকে বুজিব পৰাকৈ অসমীয়ালৈ ভাঙনি কৰি বনাইছো। মই আশা ৰাখিছো তোমালোকক এই ভিডিঅ'টো উপকৃত কৰিব আৰু তোমালোকে ভাল পাবা। তোমালোকে কেনেকুৱা পালা মোক জনাবা। গতিকে আহা আমি পলম নকৰি আমাৰ আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। My childhood is an extract taken from the autobiographical book Wings of Fire by APJ Abdul Kalam. My childhood নামৰ তোমালোকৰ এইটো যিটো লেসন এই চেপ্টাৰটো আব্দুল কালামৰ উইংছ অফ ফায়াৰ নামৰ কিতাপখনৰ পৰা লোৱা হৈছে। তোমালোকে দেখিছা মই ইয়াত উইংছ অফ ফায়াৰ কিতাপখনৰ বেটুপাতটো দেখুৱাইছো। বহুতে তোমালোকে এখন কিতাপ পঢ়িছা। তোমালোকৰ স্কুলবিলাকৰ লাইব্ৰেৰীটো এখন কিতাপ উপলব্ধ। উইংছ অফ ফায়াৰ বুলি তোমালোকে নপঢ়িলেও এইখনৰ এখন অসমীয়া অনুবাদ আছে যিখনৰ নাম হৈছে অগ্নিৰ ডেউকা। এই অগ্নিৰ ডেউকা কিতাপখনৰ পৰা তোমালোকৰ লোৱা হৈছে। গতিকে তোমালোকে যদি কোনোবাই এতিয়াও পঢ়া নাই তেতিয়াহ'লে তোমালোকে অগ্নিৰ ডেউকা কিতাপখন পাবা, সকলোতে পাবা, তোমালোকৰ স্কুলৰ লাইব্ৰেৰীটো পাবা। গতিকে লাইব্ৰেৰীৰ পৰা নিশ্চয় লৈ পঢ়িবা বুলি মই আশা ৰাখিলোঁ। এইখন এখন অটোবায়োগ্ৰাফিকেল বুক বুলি কৈছে কাৰণ এইখন কালামে নিজে লিখা নাই। দিছ বুক ৱাজ ৰিটেন বাই ডক্টৰ কালাম এণ্ড অৰুণ তিৱাৰী। এইখন তেখেতে অৰুণ তিৱাৰীৰ সৈতে মিলি লিখিছে। অৰুণ তিৱাৰী হিমছেল্ফ ইজ এন ইণ্ডিয়ান মিছাইল চাইণ্টিষ্ট, অথৰ এণ্ড এ প্ৰফেচৰ। মই তোমালোকক ইয়াত ফটো দেখুৱাইছোঁ। তোমালোকে কালাম আৰু অৰুণ তিৱাৰীৰ ফটোখন ইয়াত দেখা পাইছা। এইখন অটোবায়োগ্ৰাফিকেল বুকখন কালামে ইন কলাবৰেশ্যন উইথ অৰুণ তিৱাৰীৰ লগত এখন লিখি উলিয়াইছে। ঠিক আছে, এতিয়া অহা আমি বিফৰ গোয়িং টু দ্য চেপ্টাৰ ইন ডিটেইল লেটছ ন' চাম ইণ্টাৰেষ্টিং ফেক্টছ এবাউট কালাম। আমি কালামৰ বিষয়ে অকণমান জানি লওঁ কাৰণ আমি যিহেতু ইয়াত মাই চাইল্ডহুড কালামৰ চাইল্ডহুডটোৰ বিষয়ে পঢ়িম, গতিকে তেখেতৰ বিষয়ে অকণমান জানি ল'লে আমি আৰু ইণ্টাৰেষ্ট পাম। তোমালোকে ইয়াত ইণ্টাৰেষ্টিং ফেক্টছ এবাউট কালামত মই যিখন শ্লাইড বনাইছোঁ, তোমালোকে শ্লাইডখন যদি চোৱা তেতিয়াহ'লে দেখিবলৈ পাবা ইয়াত 3খন বেলেগ বেলেগ ফটো ইনচাৰ্ট কৰা আছে শ্লাইডখনত আৰু তাত তুমি দেখিছা কালাম ষ্টুডেণ্টছৰ মাজত আছে। গতিকে এই ফটোখনৰ পৰাই তোমালোকৰ কাৰণে নিশ্চয় ইটছ ভেৰি ক্লিয়াৰ টু অল অফ ইউ যে এই কালামৰ এই লেচনটো তোমালোকৰ কিতাপত কিয় সন্নিৱিষ্ট কৰা হৈছে। ঠিক আছে, গতিকে আহা উইদাউট এনি ফাৰ্ডাৰ ডিলে আমি চাওঁ আমি তেখেতৰ বিষয়ে কি কি ইণ্টাৰেষ্টিং ফেক্টছ জানিবলৈ পাওঁ আমি চাওঁ। APJ Abdul Kalam was born in a very poor family on October 15, 1931 in Rameshwaram, Tamil Nadu. Tamil Nadu Rameshwaramot 1931 15 অক্টোবৰত কালামৰ জন্ম হৈছিল। এটা দুখীয়া পৰিয়ালত মধ্যবিত্ত বুলিও ক'ব পাৰা দুখীয়া পৰিয়ালত জন্ম হৈছিল। দ্য ফুল নেম অফ APJ Abdul Kalam was আবুল পকীৰ জৈনুলাবদিন আব্দুল কালাম। ইয়াত আবুল পকীৰ হৈছে কালামৰ গ্ৰেণ্ডফাদাৰৰ নাম, ককাকৰ নাম। জৈনুলাবদিন তোমালোকে পিছতো পাবা, তোমালোকৰ বুকতো আছে, এয়া হৈছে কালামৰ দেউতাকৰ নাম আৰু আব্দুল কালামহে হৈছে কালামৰ নিজৰ নাম। গতিকে আমি গম পালোঁ যে কালামে নিজৰ নামৰ আগত ককাক আৰু দেউতাকৰ নামটো সন্নিৱিষ্ট কৰিছিল বা লিখিছিল। Next Kalam was the 11th president of India serving from 2002 to 2007. 2002 পৰা 2007 লৈ কালাম আমাৰ প্ৰেছিডেণ্ট আছিল আৰু তেওঁ 11th প্ৰেছিডেণ্ট আছিল। হি ইজ ন'ন এজ পিপলছ প্ৰেছিডেণ্ট এণ্ড মিছাইল মেন অফ ইণ্ডিয়া। কালামক পিপলছ প্ৰেছিডেণ্ট আৰু মিছাইল মেন অফ ইণ্ডিয়া তোমালোকে জানাই সেই বুলি জনা যায়। পিপলছ প্ৰেছিডেণ্ট তাৰমানে প্ৰেছিডেণ্ট থাকি ইমান এটা ডাঙৰ পলিটিকেল পদবীত থাকি তেওঁ কিন্তু সদায় মানুহৰ মাজত থাকিবলৈ সক্ষম হৈছিল, সেইবাবে তেখেতক পিপলছ প্ৰেছিডেণ্ট বুলি কোৱা হয়। নেক্সট Kalam was one of many siblings of a poor family. কালামৰ ককাই ভাই কেইবাজনো তোমালোকে বুকত পাবা। এটা দুখীয়া পৰিয়ালৰ কেইবাজনো ককাই ভাইৰ মাজৰ এজন আছিল। কালামছ ফাদাৰ হেড অনলি ওৱান বোট টু ছাপৰ্ট হিজ ফেমিলি। কালামৰ দেউতাকৰ তেওঁলোক পৰিয়ালটো ছাপৰ্ট কৰিবৰ কাৰণে মাত্ৰ এখন নাও আছিল আৰু সেইখনেৰে তেখেতে পৰিয়ালটোৰ চোৱা চিতা কৰিছিল।
Kalam was a hard-working boy right from the beginning. At the tender age of 5, he started selling newspapers to help his fathers to support his family. Kalam যথেষ্ট হাৰ্ডৱৰ্কিং আছিল সেইটোৰ আভাস তোমালোকে লেচনটোত পাবা তেওঁ অতি টেণ্ডাৰ এজতে তেওঁ নিউজ পেপাৰ বিক্ৰী কৰি দেউতাকক তেওঁ পৰিয়াল চোৱা চিতাত সহায় কৰিছিল ইয়াত কালামৰ ঘৰটো দেখুৱাইছোঁ তোমালোকে দেখা পাইছা নেক্সট কালাম was fascinated by physics and mathematics এই দুটা সাবজেক্ট তেখেতৰ প্ৰিয় আছিল হি ষ্টাডিড ফিজিক্স এণ্ড এৰস্পেচ ইঞ্জিনিয়াৰিং তেওঁ হায়াৰ ষ্টাডি হিচাপে এই দুটা সাবজেক্টক ফিজিক্স আৰু এৰস্পেচ ইঞ্জিনিয়াৰিঙক বাছি লৈছিল কিন্তু তাৰ লগতে তেওঁ আৰু বহুত পঢ়িছিল Kalam missed an opportunity to become a fighter pilot of the Indian Air Force. He was on the 9th spot on the list and there were only 8 openings. Kalam আমাৰ এয়াৰ ফ'ৰ্চৰ ফাইটাৰ পাইলট হ'বলৈ বিচাৰিছিল আৰু তেওঁৰ ইণ্টাৰভিউত এনেকুৱা হৈছিল তেওঁ 9th পজিশ্যনত আছিল কিন্তু অকল 8টাহে ভেকেঞ্চি আছিল চ' হি মিছড ইট নেক্সট আহে হি ৱৰ্কড ফৰ DRDO এণ্ড ইছৰ' কালামে DRDO আৰু ইছৰত সেৱা আগবঢ়াইছিল DRDO তোমালোকে জানা এইটো ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ইছৰ' হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইয়াত তেখেতে সেৱা আগবঢ়াইছিল কালামে নেক্সট আহা APJ Abdul Kalam was a scientist, teacher, statesman and above all a great human being. APJ Abdul Kalam এজন সাইন্টিষ্ট আছিল টিচাৰ আছিল ষ্টেটছমেন আছিল এণ্ড এভভ অল আৰু ইয়াৰ উপৰিও তেওঁ এজন গ্ৰেট হিউমেন বিং আছিল অতি মহান ব্যক্তি আছিল ব্যক্তি হিচাপে ঠিক আছে মানুহ হিচাপে তেখেত অতি মহান ব্যক্তি আছিল Kalam was honored with many awards including the highest civilian award in the country the Bharat Ratna in 1997 his other awards include Padma Bhushan Padma Vibhushan কালামে তেখেতৰ জীৱনত বহুত এৱাৰ্ড দেৰে সন্মানিত হ'বলৈ সক্ষম হৈছিল তাৰ ভিতৰত আমাৰ ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নই 1997 চনত তেখেত সন্মানিত হৈছিল ইণ্টাৰেষ্টিংলি হি ৱাজ অলছ' অনাৰ্ড উইথ ডক্টৰেটছ ফ্ৰম 40 ইউনিভাৰ্চিটিজ তাৰোপৰি তেখেতে অনাৰিয়াম ডক্টৰেট লাভ কৰিছিল 40খন ইউনিভাৰ্চিটিৰ পৰা যেতিয়া কোনো ব্যক্তিয়ে আমাৰ ছ'চাইটিৰ লগত ৰিলেটেড কোনো ক্ষেত্ৰত বিশেষ ধৰণৰ পাৰদৰ্শিতা লাভ কৰে তেতিয়াহ'লে এনেধৰণৰ অনাৰিয়াম ডক্টৰেট লাভ কৰে দিয়া হয় গতিকে তেখেতে অনাৰিয়াম ডক্টৰেট 40খন ইউনিভাৰ্চিটিয়ে তেখেতক প্ৰদান কৰিছিল While delivering a lecture at the IIM Shillong, Dr. Kalam collapsed and died from an apparent cardiac arrest on July 27, 2015, aged 83. আমি সকলোৱে জানো 2015 চনৰ জুলাইৰ 27 তাৰিখে IIM শ্বিলঙত তেখেতে ভাষণ দি থকাৰ অৱস্থাত কাৰ্ডিয়াক এৰেষ্ট হৈ পেলাই তেখেতে মৃত্যুবৰণ কৰে গতিকে এখিনি আছিল ইন্টাৰেষ্টিং ফ্যাক্টস এবাউট কালাম আমি কালামৰ বিষয়ে আৰু কিছু কেইটামান কথা আমি ইয়াত জানি ললো এতিয়া আহা আমি মূল পাঠলৈ যাওঁ ছাত্ৰ ছাত্ৰীসকল মই মূল পাঠলৈ যোৱাৰ আগতে তোমালোকক ইয়াতে এটা কথা ক'ব বিচাৰিছো মাই চাইল্ডহুড এটো হৈছে যেটো অটোবায়োগ্ৰাফিকেল ৱৰ্ক আৰু অটোবায়োগ্ৰাফিকেল যিবিলাক ৱৰ্ক হেবিলাকত কি হয় লেখকে নিজে লিখে আৰু দা হোল ৰাইটিং ইজ ইন ফাৰ্ষ্ট পাৰসন ঠিক আছে ফাৰ্ষ্ট পাৰ্সনে নিজকে ফোকাস কৰি কথাখিনি যেহেতু লিখে গতিকে এটো ফাৰ্ষ্ট পাৰ্সনত থাকে ইট মিন্স ইন দা হোল ৰাইটিংস কালাম হিমসেলফ ইজ দা মেইন সেন্ট্ৰেল ক্যাৰেক্টাৰ অফ দিস চেপ্টাৰ এই চেপ্টাৰটোত কালাম নিজে সেন্ট্ৰেল ক্যাৰেক্টাৰ তেখেতৰ ওপৰত ভিত্তি কৰি গোটেই লেসনটো আগবাঢ়িছে তোমালোকে মন কৰিবা যেহেতু ইয়াত লেসনৰ গোটেই কথাখিনি চেপ্টাৰটো গোটেই কথাখিনি ফাৰ্ষ্ট পাৰ্সনত থাকিব কিন্তু তোমালোকে পৰীক্ষাত ইয়াৰ উত্তৰ কৰোঁতে যেহেতু থাৰ্ড পাৰ্সনলৈ নি কথাখিনি লিখিব লাগিব গতিকে মই তোমালোকৰ পেৰাগ্ৰাফটো তোমালোকে বুজিব পৰাকৈ থাৰ্ড পাৰ্সনলৈ মই সহজ কৰি নি দিছো তোমালোকে স্লাইডত চাবা আৰু পৰৱৰ্তী সময়ত when you will try to question answers যেতিয়া তোমালোকে question answer try কৰিবা I hope this slide will help you a lot এই স্লাইড গিখনে তোমালোকক যথেষ্ট সহায় কৰিব বুলি মই আশাবাদী ঠিক আছে গতিকে আহা প্ৰথমতে আমি চাওঁ বিফৰ ইউ ৰিড ইয়াত কিবা তোমালোকৰ বিফৰ ইউ ৰিডত কেইটামান ইনফৰমেশ্যন দিয়া আছে আৰু এইকেইটা হৈছে যথেষ্ট ইম্পৰ্টেণ্ট গতিকে তোমালোকে এইকেইটাত অকণমান গুৰুত্ব দিবা কেন ইউ থিংক অফ এনি সাইণ্টিষ্ট হু
have also known as statesman. তোমালোকে এনেকুৱা আৰু সাইন্টিষ্ট কাৰোবাক জানা নেকি যাক ষ্টেটছমেন হিচাপেও জনা যায় ষ্টেটছমেন ধৰি লোৱা এনেকুৱা ব্যক্তি যি আমাৰ বিশ্বৰ দৰবাৰত বিজ্ঞানী কিন্তু বিশ্বৰ দৰবাৰত আমাৰ ভাৰতক ৰিপ্ৰেজেণ্ট কৰিবলৈ তেখেতে সক্ষম হৈছিল আৰু আমি আমাৰ মাজতে পাইছিলোঁ আৰু আমাৰ মাজৰ পৰাই আমাক নি তেওঁ সক্ষম হৈছিল গতিকে এইটো এনেকুৱা তোমালোকক সুধিছে তোমালোকে কোনোবা জানা নেকি গতিকে তোমালোকে এইকেইটা যিকেইটা বিফৰ ইউনিটত যিকেইটা পইণ্টছ আছে এই পইণ্টছকেইটা তোমালোকে পঢ়িবা আৰু ইণ্টাৰনেটত এইখিনি বিচাৰি চাবা মই অকণমান চাগে ফাষ্ট গৈছোঁ বিকজ ইট উইল বি এ লং ভিডিঅ' গোটেই লেচনটো যিহেতু সামৰিব লাগিব গতিকে এইটো এটা ডাঙৰেই ভিডিঅ' হ'ব গতিকে মই ভাবিছোঁ যে তোমালোকক যদি অলপ খৰকৈ যোৱা নাযায় তেতিয়াহ'লে তোমালোকৰ যথেষ্ট টাইম ল'ব ঠিক আছে মই ফাৰ্ষ্ট পেৰেগ্ৰাফলৈ আহিছোঁ I was born into a middle-class Tamil family in the island town of Rameswaram in the erstwhile Madras state. My father, Jainulabdin, had neither much formal education nor much wealth. Despite these disadvantages, he possessed great innate wisdom and a true generosity of spirit. He had an ideal helpmate in my mother, Ashiama. I do not recall the exact number of people she fed every day, but I am quite certain that for more outsiders with us than all the members of our own family put together. ইয়াত ফাৰ্ষ্টৰ পেৰেগ্ৰাফটোত কোৱা হৈছে যে এপিজে আব্দুল কালাম তেখেতৰ জন্ম হৈছিল এটা মিডল ক্লাছ তামিল ফেমিলিত ৰামেশ্বৰম এটা আইলেণ্ড টাউন ইন দ্য ষ্টেট অফ তামিলনাডু তামিলনাডুৰ ৰামেশ্বৰম এটা আইলেণ্ড টাউন যাক তেখেতে মাদ্ৰাছ ষ্টেট বুলি কৈছে মাদ্ৰাছৰ বৰ্তমান নাম হ'ল চেন্নাই এইটো তোমালোকে জানিবা মই তোমালোকৰ কাষৰ মেপখনত দেখুৱাইছোঁ তোমালোকে চোৱা কেনেকৈ তামিলনাডুৰ ৰামেশ্বৰম আইলেণ্ড টাউনটো হাইলাইট কৰা আছে তোমালোকে দেখিবলৈ পাবা ঠিক আছে ইয়াত তোমালোকৰ যিটো হাৰ্ড ৱৰ্ডটোৰ মই মিনিংটো দি দিছোঁ এৰষ্টৱাইল মানে হৈছে ফৰ্মাৰ মিনছ পূৰ্বৰ মাদ্ৰাছ ষ্টেট তাৰমানে এতিয়া পূৰ্বৰ বুলি এইকাৰণে কৈছে কাৰণ মাদ্ৰাছৰ বৰ্তমান নাম হৈছে চেন্নাই এপিজে আব্দুল কালামছ ফাদাৰ্ছ নেম ৱাজ জৈনুলাবদ্দিন Kalamor deutakor naam asil Jainuloabdin. Kalam says that his father was neither very rich nor highly educated, but he was naturally very wise and was generous too. কালামে কৈছে তেখেতৰ দেউতাকৰ বৰ বেছি আনুষ্ঠানিক শিক্ষাও নাছিল বা বৰ বেছি ধন সম্পত্তিও নাছিল কিন্তু তেওঁ এজন বৰ দয়ালু আৰু খুব জ্ঞানী ব্যক্তি আছিল ঠিক আছে অতি দয়ালু আৰু জ্ঞানী ব্যক্তি আছিল ইয়াত দুটা মই তোমালোকক দিছোঁ মিনিং দি দিছোঁ তোমালোকে ৱৰ্ড দুটাৰ মিনিংটো চাবা নেক্সট Kalam's mother name was Ashiama. Kalamor makor naam asil Ashiama and she was a great support and help to his father. Aru helpmate hisabe deutakor tekhet egoraki ideal helpmate asil. Kalam's mother was also generous. Kalamor mak nijeu jothesto doyalu asil and kind-hearted bor moromial asil. Every day she used to feed a lot of people in her kitchen. Hoday teu ghorot teu bahut manuhok khuaisil. She fed a greater number of people from outside than the total number of the members in their family. Kalame koise je teolukor poriyalot jiman manuh asil tatkoi hodai teo besi সংখ্যক লোকক ঘৰত খুৱাইছিল বুলি আপ্যায়ন কৰিছিল বুলি কালামৰ মনত আছে ৰিকল বুলি কৈছে গতিকে কালামৰ মনত আছে Now come to the paragraph number 2 I was one of many children, a short boy with rather undistinguished looks, born to a tall and handsome parents. We lived in our ancestral house, which was built in the middle of the 19th century. It was a fairly large pakka house made of limestone and brick on the Mosque Street in Rameswaram. My austere father used to avoid all inessential comforts and luxuries. However, all necessities were provided for in terms of food, medicine, or clothes. In fact, I would say mine was a very secure childhood, both materially and emotionally. Yet, কালামে এটা কথা উল্লেখ কৰিছে যে কালামৰ বহুত সিবলিংছ আছিল তেওঁৰ বহুত সিবলিংছ আছিল আৰু তেখেতে নিজৰ কথা ডেছক্ৰাইব কৰিছে নিজকে বৰ্ণনা কৰিছে যে তেওঁৰ চাপৰ আছিল
উচ্চতাত তেওঁ বৰ চাপৰ আছিল এণ্ড এ কমন লুকছ আনডিষ্টিংগুইছড লুকছ মানে জাকত জিলিকা ধৰণৰ তেওঁ নাছিল অতি সাধাৰণ আছিল দেখিবলৈ কিন্তু হিজ পেৰেণ্টছ আৰ ভেৰি টল এণ্ড হেণ্ডচাম কিন্তু তেওঁলোক মাক দেউতাক যথেষ্ট ওখ আৰু ধুনীয়া আছিল দে ৱেৰ গুড লুকিং বাট হি ডিডণ্ট ইনহেৰিট দেয়াৰ ফিজিকেল কোৱালিটিজ তেওঁলোক দেখিবলৈ খুব ধুনীয়া আছিল কিন্তু সেইখিনি কোৱালিটি তেওঁ ইনহেৰিট নকৰিলে ঠিক আছে ইয়াত দিছে আনডিষ্টিংগুইছড মিনছ অৰ্ডিনাৰী অৰ কমন কোনো ধৰণৰ বিশেষত্ব নথকা আচলতে কোনো ধৰণৰ বিশেষত্ব নথকা কালামছ এনচেষ্ট্ৰিয়েল হাউচ ৱাজ ভেৰি অল্ড কালামৰ এনচেষ্ট্ৰিয়েল যিটো হাউচ আছিল সেইটো মই দেখুৱাইছোঁ ফটোত দেখিছা তোমালোকে মই আগতো দেখুৱাই আহিছোঁ পুৰণা আছিল ইট ৱাজ বিল্ট ইন দ্য মিডল অফ দ্য 19th century যিটো 19 শতিকাৰ মাজভাগত বনোৱা হৈছিল ইট ৱাজ এ পাক্কা হাউচ মেড অফ ব্ৰিক্স এণ্ড লাইমষ্টন এণ্ড লোকেটেড অন দ্য মস্ক ষ্ট্ৰীট ইন ৰামেশ্বৰমৰ মস্ক ষ্ট্ৰীটত এইটো আছিল ঘৰটো আছিল মই তোমালোকে দেখিছা যে মই 19th century মস্ক ষ্ট্ৰীট ৰামেশ্বৰম এই বস্তুবিলাক মই তোমালোকক হাইলাইট কৰি দিছোঁ হাইলাইট এই কাৰণে কৰিছোঁ কাৰণ তোমালোকৰ কুৱেশ্যনছ উইল কাম ফ্ৰম অল দিজ ইনফৰমেশ্যনছ অ'কে এনেকুৱা ইনফৰমেশ্যনছবিলাকৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব আৰু মই তোমালোকক আগতেও কৈছোঁ যিহেতু এইটো মই থাৰ্ড পাৰ্চনত বনাইছোঁ শ্লাইডখন গতিকে এই শ্লাইডখন চাই তোমালোকে ইউ উইল বি এবল টু আনচাৰ দ্য কুৱেশ্যনছ অ'কে তলত তোমালোকৰ পাক্কা হাউচ দিয়া আছে মিনিং অফ দ্য পাক্কা হাউচ মিনছ এ হাউচ মেড অফ ব্ৰিক্স চিমেণ্টছ এণ্ড লাইমষ্টন কেতিয়াবা তোমালোকৰ আহি যায় পাক্কা হাউচ মানে কি আহি যায় ইয়াত এটা কথা কৈছে পেৰাগ্ৰাফ নম্বৰ 2ত কালামছ ফাদাৰ ৱাজ ভেৰি চিম্পল বাট ষ্ট্ৰিক্ট অষ্ট্ৰীৰ ফাদাৰ বুলি কৈছে চিম্পল ষ্ট্ৰিক্ট অতি তেওঁ সাধাৰণ আছিলে সাধাৰণ মানে এইটো সাধাৰণৰ কথা কোৱা নাই যিটো আমাৰ কোৱা হয় যে চিম্পল লিভিং এণ্ড হাই থিংকিং সাধাৰণ জীৱন যাপনত বিশ্বাসী আছিল বাট ষ্ট্ৰিক্ট কিন্তু তেওঁ অতি অনুশাসনমূলক মানে অনুশাসন ৰক্ষা কৰা ধৰণৰ ব্যক্তি আছিল ঘৰত তেওঁ অনুশাসন মানি চলিলে ভাল পাইছিল He wanted to live his life in a simple way and he used to teach his children not to waste the money on unnecessary things. তেওঁ নিজেও কেতিয়াও বিলাসিতা আৰু অদৰকাৰী কথাত পইচা খৰচ নকৰিছিল আৰু তেওঁ নিজৰ ল'ৰা-ছোৱালীকো তেনে হোৱাটো বিচাৰিছিল Kalam says that his father used to avoid any kind of unnecessary comfort and luxuries. কালামে এই কথাটো মেনশ্যন কৰিছে যে তেওঁ দেউতাকে অলাগতিয়াল আৰাম আৰু বিলাসিতাত একেবাৰে বিশ্বাসী নাছিল হি প্ৰভাইডেড দেম অল দ্য নেচেচিটি থিংছ কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকক লগাখিনিৰ পৰা তেখেতে বঞ্চিত কৰিছিল তেওঁলোকৰ প্ৰয়োজনীয় সকলোবিলাক বস্তু ইন টাৰ্মছ অফ ফুড ক্লথছ এণ্ড মেডিচিনছ তেখেতে যোগান ধৰিছিল এপিছে says that his parents fulfilled all his basic needs and he felt secured for the love and affection that shows his quality of gratitude আৰু তেখেতে লাষ্টৰ লাইনটোত এইটো কথা কৈছে যে চাইল্ড হিচাপে তেখেতৰ চাইল্ডহুডটো এটা অতি ছিকিউৰ আছিল কিহৰ ফালৰ পৰা মেটেৰিয়েলি বস্তুগত ফালৰ পৰা যদি চোৱা যায় বস্তুগত ফালৰ পৰা মানে সৰু ল'ৰা ছোৱালীক ডাঙৰ হ'বলৈ যিখিনি বস্তু এচেঞ্চিয়েল বস্তু লাগে সেইখিনি তেওঁ কোনো ধৰণৰ অভাৱ পোৱা নাছিল আৰু তেওঁ ইমোশ্যনেলি ৱৰ্ডটো ইয়াত মৰম চেনেহ বুজাইছে আবদাৰ মৰম চেনেহ বয়োজ্যেষ্ঠজনৰ পৰা যিটো মৰম চেনেহ পাব লাগিছিল যিহেতু ষ্ট্ৰিক ৱৰ্ডটো আছে সেইকাৰণে এই কথাটো মেনশ্যন কৰিছে কিন্তু মৰম চেনেহৰ পৰা তেওঁ বঞ্চিত হ'ব পৰা নাছিল সেইকাৰণে এই কথাষাৰ কৈ কালাম শ্ব'জ হিজ এ চেন্স অফ গ্ৰেটিটিউড কালামে তেখেতৰ প্ৰতি কৃতজ্ঞতা দেখুওৱাৰ নিচিনা এটা সুৰ আমি পেৰাগ্ৰাফটোৰ লাষ্টত দেখাব পাইছোঁ এতিয়া তোমালোকৰ এইখন শ্লাইডত মই পেৰাগ্ৰাফ নম্বৰ 2ৰ যিকেইটা থাকি গৈছে ৱৰ্ড মিনিং মই দেখুৱাই দিছোঁ ব্লেকবোৰ্ডত এখন তোমালোকে পিকচাৰ দেখিবলৈ পাইছা কালামৰ সৰু আৰু কালামৰ লেটাৰ লাইফৰ এখন পিকচাৰ অ'কে নাও কাম টু দ্য পেৰাগ্ৰাফ নম্বৰ 3 The Second World War broke out in 1939 when I was 8 years old. For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. I used to collect the seeds and sell them to a provision shop on Moscow Street. A day's collection would fetch me the princely sum of 1 anna. My brother-in-law, Jalaluddin, would tell me stories about the war which I would later attempt to trace in the headlines in Dinamoni. Our area being isolated was completely unaffected by the war, but soon India was forced to join the Allied forces and something like a state of emergency was declared.
The first casualty came in the form of the suspension of the train halt in Rameswaram station. The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkadi. এই পেৰেগ্ৰাফটোৰ মই সহজ কৰি তোমালোকক কালামৰ ফাৰ্ষ্ট পাৰ্চনৰ পৰা মই থাৰ্ড পাৰ্চনলৈ আনি দিছোঁ আৰু থাৰ্ড পাৰ্চনৰ মই তোমালোকৰ ইয়াৰ মিনিংটো কৈ দিছোঁ কালাম was 8 years old when the second world war broke in the year 1939 সেই সময়ত 1939 চনত যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিল কালামৰ বয়স আছিল 8 বছৰ ইয়াৰ পৰা আমি গম পাইছোঁ যে কালাম 1931ত জন্ম হৈছে বুলি মই আগতে কৈ আহিছিলোঁ গতিকে তেখেতৰ বয়স আছিল 8 বছৰ he mentions that suddenly the demand for tamarind seeds increased in the market and he used to collect and sell the seeds to a provision shop located on Mosque Street আৰু তেখেতে কৈছে যে তেখেতে গম নাপালে কিয় why it happened at the time he was not quite sure তেওঁ নিশ্চিত নাছিলে কিন্তু তেওঁ দেখা পাইছিল যে হঠাতে tamarind seeds গুটি তোমালোকে জানা তেতেলি গুটিৰ প্ৰতি হঠাতে মাৰ্কেটত এটা সাংঘাতিক ডিমান্ড আহিছিল আৰু সেই কাৰণে কালামেও এইবিলাক কালেক্ট কৰিছিল সংগ্ৰহ কৰিছিল এণ্ড সেল দেম আৰু পিছত এইবিলাক তেওঁ বিক্ৰী কৰিছিল seeds to a provision shop located on Mosque Streetত তেখেতৰ ঘৰ আছিল গতিকে তাতে থকা এখন গ্ৰছাৰী গেলামালৰ দোকান তাতে থকা সুলভ মূল্যৰ দোকানো হ'ব পাৰে তেনেকুৱা এখন দোকানত তেওঁ সন্ধিয়া সেই সংগ্ৰহ কৰি ৰখা তেতেলিৰ গুটিবিলাক তেওঁ বিক্ৰী কৰিছিলেগৈ he would earn a mere sum of 1 anna আৰু তেওঁ 1 অনা পইচা তেতিয়া ঘটিবলৈ সক্ষম হৈছিল which equal to 6 paise সেই সময়ত 1 অনা বহুত পইচা 6 পইচাৰ সমান আছিল বুলি কৈছে গতিকে সেই সময়ত 1 অনা বহুত পইচা when he addresses it as a princely sum তেওঁ ইয়াত princely sum word to use কৰিছে term to phrase to use কৰিছে যেটো তোমালোকৰ কেতিয়াবা এক্সামতো আহে that is something very great and valuable যেটো তেওঁৰ কাৰণে অতি মহান আৰু যথেষ্ট মূল্যৱান আছিল সেইকাৰণে তেখেতে princely sum word to use কৰিছে term to phrase to use কৰিছে at the time this one anna meant a lot of money to him কাৰণ সেই সময়ত এই একনাটো তেওঁৰ কাৰণে যথেষ্ট আছিল মই তোমালোকক ইয়াত মিনিং গিটা দেখুৱাই দিছো tamarind seeds a kind of fruit ঠিক আছে আসলতে গুটি বুলি কলেও ভুল হ'ব তেতেলিৰ এটা গুটিৰ ভিতৰত আমি তেতেলিটো চিঙি দিলে এটা ওলাই ন গুটি আৰু বাহিৰত থকা তাৰ পাল্পটো সেই গুটিটো মিলে সিড বুলি কোৱা হৈছে পিছৰখিনিলে আহো Abdul Kalam's brother-in-law Jalaluddin Abdul Kalamৰ ভিনিহিয়েক Jalaluddin used to tell him the stories of ongoing world war সেই সময়ত world war হৈ থকা কাহিনীবিলাক তেওঁ Jalaluddinে কৈছিল later পিছলৈ Kalam used to trace the headlines in Dinamoni Kalame এইবিলাক Dinamoniৰ হেডলাইনত বিচাৰিছিল and used it to look for the news of the same stories আৰু হে তেনেকুৱা ঘটনাবোৰ তেওঁ দেখা পাইছিল এতিয়া এইখিনিতে তোমালোকৰ কোৱেশ্চন হ'ব পাৰে what is Dinamoni is a Tamil daily newspaper okay তোমালোকৰ এই প্ৰশ্নটো আহে আৰু তোমালোকক লগতে সুধিব how do you know তুমি কেনেকৈ জানিলা Dinamoni is a newspaper তুমি কেনেকৈ জানিলা এইখন মেগাজিনটো হ'ব পাৰে কিন্তু তুমি এটো উত্তৰ দিব লাগিব because the headlines শব্দটো যেহেতু ইয়াত মেনশন আছে আৰু হেডলাইন আমাৰ নিউজ পেপাৰ থাকে গতিকে Dinamoni এখন নিউজ পেপাৰ মই কাষত তোমাৰ এখন পিকচাৰ দেখুৱাইছো তোমালোকে দেখিবা Rameswaram was an isolated island town মই আগতে উল্লেখ কৰিছো Rameswaram এখন পৃথককে থকা এখন isolated অকলশৰীয়া island town so initially it was not affected by the world war সেই কাৰণে প্ৰথমতে এখন world war দ্বাৰা এফেক্ট হোৱা নাছিল but when India had to force the war with the allied forces কিন্তু যেতিয়া allied forcesত ইন্ডিয়া জয়েন কৰিবলৈ বাধ্য কি কাৰণে হ'ল তোমালোকে নিশ্চয় সোশ্যাল সায়েন্সত এই বস্তুটো পঢ়িছা যে সেই সময় যেহেতু 1939 ৰ কথা ইন্ডিয়া ডিডন্ট গেইন ইটস ইন্ডিপেন্ডেন্স আমি ইন্ডিপেন্ডেন্স পোৱা নাছিলো আৰু আমি ব্ৰিটিছৰ তলত আছিলো আৰু যেতিয়া ইউনাইটেড কিংডমে আমাৰ এলাইড ফোৰ্সত যোগ দিছিল তেতিয়া আমাৰ obviously আমি বাধ্য হৈছিলো ইন্ডিয়াও বাধ্য হৈছিল এলাইড ফোৰ্সত জয়েন কৰিবলৈ কাৰণ সেই সময়ত আমি কলোনিয়েল হৈ আছিলো ঠিক আছে কলোনি হৈ আছিলো ব্ৰিটিছৰ আমিও বাধ্য হৈছিলো ঠিক আছে ঠিক সেই মুহূৰ্ততে ইন্ডিয়া জয়েন কৰি দিয়াৰ সময়তে a state of emergency was declared in the country eta emergency nisna eta situation declare kora hoisil etia emergency boli kole ki buju during emergency a lot of privileges which are given to the people are withdrawn আমি বুজি পাব লাগিব যে emergency এনেকুৱা এটা situation যেটো situationত মানুহক যিবোৰ সুবিধা দিয়া হয় তাৰ বহু বিলাক সুবিধা উইথড্ৰ কৰি লোৱা হয় দিয়া নহয় যেনেকৈ আমি এটা দেখিছো যে কোভিড 19 ৰ সময়ত আমাৰ লকডাউন কৰি দিছে লকডাউন খুলিলেও some limitations are there আমাক লিমিটেশন বান্ধি দিয়া হৈছে and we cannot enjoy our freedom আমাৰ
আমি মুক্ত হৈ থকাটো আমি এতিয়া আৰু এনজয় কৰিব নোৱাৰোঁ আমি সকলোবিলাক সুবিধা এতিয়া এনজয় কৰিব নোৱাৰোঁ ইয়াত তোমালোকে চাবা পিছত ইয়াত ৰামেশ্বৰম বা ধনুষ্কদি এই ট্ৰেইন লাইনটো দেখুওৱা হৈছে ট্ৰেইন লাইনটো তুমি যিটো মানে ক্ৰছ কৰি দিয়া আছে সেই ট্ৰেইন লাইনটো দেখুওৱা হৈছে এই ট্ৰেইন লাইনটোৰ ওপৰত এটা কথা ক'ব সেইকাৰণে মই এই পিকচাৰখন তোমাৰ ইয়াত দি দিছোঁ তোমালোকে লোকেট কৰিব পাৰিবা হুৱেৰ ইজ ধনুষ্কদি এণ্ড হুৱেৰ ইজ ৰামেশ্বৰম The first impact of World War II on the people of Rameshwaram was the cancellation of the train stoppage at the Rameshwaram station. আৰু প্ৰথম ফলাফল হিচাপে এই ৱৰ্ল্ড ৱাৰৰ তেওঁলোকৰ ওপৰত যিটো প্ৰভাৱ পৰিছিল তাৰ প্ৰথম ফলটোৱে আছিল যে ৰামেশ্বৰম ষ্টেচনত যিখন ট্ৰেইন আহি ৰৈছিলহি সেই ৰোৱা ষ্টেচনটো কেনচেল কৰি দিয়া হৈছিল আৰ্লিয়াৰ দ্য ট্ৰেইন ইউজ টু ষ্টপ এট ৰামেশ্বৰম ষ্টেচন আগতে ট্ৰেইনখন আহি ৰামেশ্বৰমত ৰৈছিল এণ্ড দেন ৱেন ফাৰ্ডাৰ to Dhanuskadi আৰু তাৰ পৰাহে ট্ৰেইনখন ধনুষ্কদিলৈ গৈছিল বাট নাও দ্য হল্ট ৱাজ কেনচেলড কিন্তু এতিয়া এই ট্ৰেইনখন যে ইয়াত এটা ৰৈছিল সেই ষ্টপেজটো এইটো কেনচেল কৰি দিয়া হৈছিল এণ্ড দ্য ট্ৰেইন ৱেণ্ট টু ধনুষ্কদি উইদাউট ষ্টপিং এট ৰামেশ্বৰম আৰু ধনুষ্কদিলৈ ডাইৰেক্ট ট্ৰেইনখন ৰামেশ্বৰমত নৰোৱাকৈ ডাইৰেক্ট ধনুষ্কদিলৈ গৈছিল যিটো তোমালোকে আগৰ পিকচাৰখনৰ ৰামেশ্বৰম আৰু ধনুষ্কদিৰ মাজৰ ট্ৰেইন লাইনটো দেখুওৱা হৈছে এজ এ ৰিজাল্ট আৰু তাৰ ফলস্বৰূপে ট্ৰেইনখন যে ৰামেশ্বৰমত ৰ'বলৈ দিয়া নহৈছিল তাৰ ফলস্বৰূপে The newspaper bundle which was come for Rameshwaramলৈ অহা newspaper bundle বিলাক was thrown out from the moving train to reach Rameshwaram road. ৰামেশ্বৰমক পৰিবৰ কাৰণে সেই মুভিং ট্ৰেইনখনৰ পৰা নিউজপেপাৰ বান্ডিল বিলাক দলিয়াই থৈ যোৱা হৈছিল তোমালোকে ভাবিছা চাগে যে নিউজপেপাৰ দলিয়া হোৱাই কালাম মেনশনছ দিছ ইনচিডেণ্ট হিয়াৰ কালামে এইটো নিউজপেপাৰ দলিয়াই যোৱা কথাটোনো ইয়াত কিয় মেনশ্যন কৰিছে আমি জানো কিয় মেনশ্যন কৰিছে Kalam's cousin Samsuddin used to distribute a newspaper in Rameshwaram. Tekhete Rameshwaramot newspaper bilaisil. Because of the cancellation of the train stoppage at Rameshwaramot jehetu etia train khon norua hoisil, Kalam's cousin needed someone to help him to catch the thrown bundle. এই দলিয়াই দিয়া বান্ডিল বিলাক ধৰিবলৈ কালামৰ কাজিন শামছুদ্দিনক সহায়ৰ প্ৰয়োজন হৈছিল কালাম হেল্পড শামছুদ্দিন কালামে শামছুদ্দিনক সহায় কৰিছিল বাই ক্যাচিং দ্য বান্ডল এই বান্ডল বিলাক সংগ্ৰহ কৰাত এণ্ড ডিষ্ট্ৰিবিউটিং দ্য নিউজ পেপাৰ্ছ আৰু এই নিউজ পেপাৰ ডিষ্ট্ৰিবিউট কৰাত কালামে সহায় কৰি দিছিল ইন ৰিটাৰ্ণ তাৰ পৰিৱৰ্তে শামছুদ্দিন পেইড হিম এ চেলাৰী শামছুদ্দিনে তেওঁক পইচা দিছিল হুইচ ৱাজ কালামছ ফাৰ্ষ্ট আৰ্নিং যিটো কালামৰ জীৱনৰ প্ৰথম আৰ্নিং আছিল দ্য ইনচিডেণ্ট হেপেণ্ড 50 years ago কিতাপখন লিখি থকাৰ 50 বছৰ আগত এই ঘটনাটো ঘটিছিল বাট when he wrote the book কিন্তু যেতিয়া তেখেতে কিতাপখন লিখিছিল he could feel satisfied and proud of himself for that তেওঁ তাৰ বাবে নিজকে অতি গৰ্ব অনুভৱ কৰিছিল আৰু বৰ satisfied অনুভৱ কৰিছিল কালাম says that কালামে এইটো কথা লগে indirectly এইটো কৈছে যে whenever someone earns his own money with his hard work যেতিয়া কোনোবা মানুহে নিজৰ হাৰ্ড ৱৰ্কৰ দ্বাৰা প্ৰথম পইচা ঘটে he feels in the same way as he did তেওঁ নিশ্চয় ঠিক তেনেকুৱাই অনুভৱ কৰে যেনেকুৱা কালামে অনুভৱ কৰিছিল তোমালোকে যেতিয়া পইচা ঘটিবা তোমালোকৰ যেতিয়া ফাৰ্ষ্ট আৰ্নিং হ'ব তেতিয়া তোমালোকেও প্ৰাউড ফিল কৰিবা আৰু সেই কথাটো তোমালোকে কেতিয়াও নাপাহৰা এইটো পেৰাগ্ৰাফত পোৱা ৱৰ্ড গিটা তোমালোকৰ ব্লু কালাৰত মই তলত দি দিছো ৱৰ্ড মিনিং তোমালোকে লিখি ল'বা now come to paragraph number 4 Every child is born with some inherited characteristics into a specific socio-economic and emotional environment and are trained in certain ways by figures of authority. I inherited honesty and self-discipline from my father. From my mother, I inherited faith in goodness and deep kindness, and so did my 3 brothers and sister. I had 3 close friends in my childhood, Ramanatha Sastry, Arvindon, and Shiv Prakashan. All these boys, ekonle pisot jam, prothom akono meaning to koilo, je every child is born with some inherited characteristics into specific socio-economic and environment and trained in certain ways by figures of authority. ইয়াৰ অৰ্থটো হৈছে যে আমি বেলেগ সোশিও ইকোনমিক আৰ্থ সামাজিক পৰিবেশত আৰু বেলেগ সিচুৱেচনত আমি মা দেউতাৰ পৰা কিছু কোৱালিটিজ লৈ সকলো ল'ৰা-ছোৱালী জন্ম হয় ঠিক তেনেদৰে কালামেও মেনশন কৰিছে from his father তেওঁ দেউতাকৰ পৰা কালাম inherited honesty সততা তেওঁ পাইছিল and self discipline আৰু
সেলফ ডিসিপ্লিন আত্মনিয়মানুবৰ্তিতা তাৰমানে নিজে লোকে বাধ্য নকৰাকৈ কেনেকৈ নিজে নিয়মানুবৰ্তিতা মানি চলিব কেনেকৈ নিজে ডিসিপ্লিন হ'ব পাৰি সেই গুণটো তেওঁ দেউতাকৰ পৰা পাইছিল and from his mother he inherited faith in goodness মানে ভাল কথাতহে বিশ্বাস কৰা যিটো ভাল সেইটোতহে বিশ্বাস কৰা গুণটো তেওঁ মাকৰ পৰা পাইছিল and deep kindness আৰু অধিক দয়া আৰু মৰম মানুহৰ প্ৰতি অধিক দয়া আৰু মৰম তেওঁ মাকৰ পৰা ইনহেৰিট কৰিছিল এইটো দেখিছা তোমালোকে মই বোল্ড কৰি থৈছো আৰু এইটো তোমালোকৰ আহিব আৰু in most of the students at examination hall they became confused ঠিক আছে they become confused দেউতাকৰ পৰা কি পাইছিল আৰু মাকৰ পৰা কি পাইছিল কনফিউজন হৈ উল্টা পাল্টাকে লিখে উল্টা যদি লিখা তোমালোকে তেতিয়াহলে তোমালোকৰ এইটো ভুল হ'ব গতিকে চাবা his siblings also inherited these qualities from their parents আৰু তেওঁৰ সিবলিঙে তেওঁৰ ককাইক ভাইকেও এই গোটেইকেইটা গুণ মাক দেউতাকৰ পৰা পাইছিল কালামৰ তিনিজন ককাই ভাই আৰু এগৰাকী সিস্টাৰ আছিল বুলি আমি ইয়াত পাইছো আমি আগতেও পাইছো তেখেত কেইবাটো সন্তানৰ মাজৰ এজন বুলি তেখেতে নিজে উল্লেখ কৰিছিল কালাম had three best friends during his childhoodত কালামৰ তিনিজন বেষ্ট ফ্ৰেণ্ড আছিল they were Ramanatha Sastry, Arbindan and Shiv Prakashan তেওঁলোকৰ নাম আছিল ৰামানুধা শাস্ত্ৰী অৰবিন্দন এণ্ড শিৱ প্ৰকাশন তোমালোকৰ পিছত আহিব এই বন্ধু কেইজনৰ নামটো লিখিবলৈ আহে all of them belonged to very strict Hindu Brahmin families কালাম যেহেতু নিজে মুছলিম সম্প্ৰদায়ৰ গতিকে কালামে ইয়াত মেনশ্যন কৰিছে যে তেওঁৰ তিনিজন বন্ধু ষ্ট্ৰিক্ট কঠোৰ মানে অতি নিয়ম মানি চলা হিন্দু ব্ৰাহ্মণ ফেমিলিৰ আছিল কিন্তু এই কথাটো মেনশ্যন কৰি কালামে ইয়াত এটা কথা শেষৰ ফালে লিখিছে religion was not a barrier তোমালোকে পিছৰ পেৰাগ্ৰাফৰ পিছৰখিনিত এই কথাখিনি আছে religion was not a barrier in their friendship কিন্তু কালামহঁতৰ তেওঁলোকৰ সেই বন্ধুত্বৰ মাজত ধৰ্ম কোনো ধৰণৰ প্ৰতিবন্ধকতা নাছিল Kalam's best friend Ramanatha Sastry, Kalamor ভাল বন্ধু Ramanatha Sastry was the son of Pakshi Lakshmana Sastry. Tekhet Pakshi Lakshmana Sastryৰ পুতেক আছিল the priest of the famous Rameshwaram temple. Rameshwaramত থকা যেটো টেম্পল মন্দিৰ সেই মন্দিৰটো তেখেত পুৰোহিত আছিল মুখ্য পুৰোহিত আছিল সোৱা তোমালোকে তেওঁ ৰামেশ্বৰমত থকা হিন্দু টেম্পল এটাৰ মুখ্য পুৰোহিত আছিল তেখেতৰ পুতেক ৰামানাথা শাস্ত্ৰী কালামৰ বেষ্ট ফ্ৰেণ্ড আছিল আৰু কালাম নিজে মুছলিম সম্প্ৰদায়ৰ আছিল সেইকাৰণে কালামে এই কথাটো ইয়াত উল্লেখ কৰিছে লেটাৰ পিছলৈ ৰামানাথা শাস্ত্ৰী took the priesthood of the Rameshwaram temple ৰামানাথা শাস্ত্ৰী নিজে ৰামেশ্বৰম টেম্পলৰ পুৰোহিতৰ দায়িত্ব লৈছিল Aurobindo started a business of transporting the pilgrims to and from the Rameshwaram temple that Rameshwaram temple চাবলৈ যোৱা যিসকল তীৰ্থযাত্ৰী সেই তীৰ্থযাত্ৰীসকলক অনা নিয়া কৰা ব্যৱসায়ত অৰবিন্দন সেই ব্যৱসায় কৰিছিল and Shiv Prakashan became a catering contractor for the Southern Railways আৰু Southern Railwaysত Shiv Prakashan আছিল catering contractor catering মানে তোমালোকে বিয়া বাৰু বিলাকত দেখা catering বুলি ডাঙৰ বেনাৰ মাৰি থয় জানে মানে যোনে খোৱা বোৱাৰ দিশটো চাই ঠিক সেই ট্ৰেইন বিলাকত খোৱা বোৱাৰ যেটো আপ্যায়নৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো খোৱা বোৱাৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাৰ কন্ট্ৰাক্টৰ হিচাপে শিৱ প্ৰকাশনে কাম কৰিছিল এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কোৱেশ্চন আহিব নেম দা থ্ৰী ফ্ৰেণ্ডছ অফ কালামৰ তিনিজন বন্ধুৰ নাম লিখা আৰু লেটাৰ লাইফত তেওঁলোক কি হৈছিল এইটো এটা বৰ ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ প্ৰায় আহে ঠিক আছে গতিকে তোমালোকে এইখিনি ভালকে পঢ়িবা come to the paragraph number 5 during the annual Sri Sitarama Kalyanam ceremony our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site situated in the middle of the pond called Ramatirtha which was near our house events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family paragraph number 5 to এটা অতি ইম্পৰ্টেন্ট paragraph ইয়াৰ আগতে যেহেতু paragraph number 4 ত উল্লেখ কৰিছে যে তেওঁলোক কালামহত যত আছিল তেওঁ বন্ধু যেহেতু হিন্দু আছিল ব্ৰাহ্মণ আছিল গতিকে আমি গম পাইছো যে তেওঁ থকা জায়গাটোত হিন্দু আৰু মুছলিম দুই সম্প্ৰদায়ৰ লোকে আছিল গতিকে তেওঁলোকৰ মাজত যে এটা মিলাপ্ৰীতি আছিল তাৰ উদাহৰণ দিবৰ কাৰণে আমাক এই 5 নম্বৰৰ paragraphৰ কথাখিনি কালামে ইয়াত মেনশন কৰিছে ইয়াত মেনশন কৰা কথাখিনিৰ আহাসন মিনিংটো কি আমি জানি লওঁ
Whenever the Sri Sitarama Kalyanam ceremony used to take place in Rameshwaram jetia Sri Sitarama Kalyanam ceremony onusthito hoy, Kalam's family also took part in it. এইটো এটা হিন্দু সকলৰ ফেষ্টিভেল এই ফেষ্টিভেলটো হিন্দু সকলৰ এটা ধৰ্মীয় ফেষ্টিভেল কিন্তু ইয়াত কালামৰ পৰিয়ালেও যদিও তেওঁলোক মুছলিম তেওঁলোকে কিন্তু ভাগ লৈছিল They used to arrange boats তেওঁলোকে কি কৰিছিল যেহেতু আমি গম পাইছিল কালামৰ দেউতাকৰ বোটৰে ব্যৱসায় আছিল গতিকে তেওঁলোকে এই বোটসমূহ যোগান ধৰিছিল and make a special platform তেওঁলোকে এখন প্লেটফৰ্ম বনাই দিছিল on the boats এই নাওবিলাকত on which the statue of Ram and Sita were placed য'ত ৰাম আৰু সীতাৰ ষ্টেচু মূৰ্তিবিলাক ৰখা হৈছিল and transported from the temple to the marriage site আৰু কাহতে থকা ৰামতীৰ্থৰ কাহতে থকা মন্দিৰৰ পৰা এই আইডলছ বিলাক মূৰ্তি বিলাক অনা হৈছিল কলৈ মেৰেজ সাইট বিবাহ জেগালৈ অনা হৈছিল which was in the middle of a pond named ৰামতীৰ্থৰ মাজত অৱস্থিত বিবাহ থলীলৈ এই মূৰ্তি বিলাক অনা হৈছিল which was near to Kalam's house যিটো কালামৰ ঘৰৰ কাহত আছিল ইয়াত মই I think you are not quite sure about what is Sri Sitarama Kalyanam ceremony what is Ramatirtha and all okay গতিকে আহা মই অকমান সিম্পলিফাই কৰি দিছো এই বস্তুবিলাকনো কি আসলতে Rama Kalyanam ceremony is known as the Kalyanotsav Rama Kalyanam ceremony to Kalyanotsav বুলি জনা হয় ইয়াৰ অৰ্থ হৈছে কল্যাণম শব্দটোৰ সাউথ ইণ্ডিয়াত অৰ্থ হৈছে বিবাহ গটিকে এই শ্ৰী সীতাৰামা কল্যাণম ceremony টো হৈছে সীতা আৰু ৰামৰ বিবাহ ঠিক আছে সীতা আৰু ৰামৰ বিবাহটোকে সীতা ৰামা কল্যাণম ceremony বুলি কোৱা হয় তোমালোকে ফটোখনত দেখিবলৈ পাইছা সীতা আৰু ৰামৰ বিবাহ কাৰ্যসূচী এটো Kalam's family arranged special platform on the boats on which the statue of Rama and Sita were placed and transported from the temple to the marriage site which was in the middle of a pond named Ramatirtha. Tumalke ya pukhuritor bhitorot eta jega dekhisa hetu hese Ramatirtha jega aru ei pukhuritu hese pukhuritu hese Ramatirtha pukhuri tar kaparote tumar temple to Ram aru Sitar murti ase aru ei pukhuritur মাজত বিবাহ থলীখন আছে গতিকে আমি সেই বিবাহ থলীখনলৈ যাবলৈ আমাক নাওৰ দৰকাৰ হয় আৰু সেই নাওবিলাক আমাৰ কালামে যোগান ধৰিছিল আৰু সেই প্লেটফৰ্মখনতে কাহত থকা মন্দিৰৰ পৰা ৰাম আৰু সীতাৰ মূৰ্তি আনি পেলাই ইয়াত বিবাহ উদযাপন কৰা হৈছিল ঠিক আছে When he was growing up, he never thought that there was any difference between Hindus and Muslims as they participated in the Hindu festivals wholeheartedly. Etia, এই কথাটোৰ My Childhood bookখনত সন্নিবিষ্ট কৰা অৰ্থটো কি? ইয়াৰ অৰ্থটো হৈছে যে আমি ইয়াৰ আগৰ পেৰাগ্ৰাফটোত তেখেতৰ বন্ধু হিন্দু আছিল বুলি কৈছে তাৰ পিছৰ পেৰাগ্ৰাফ নম্বৰ 5ত তেখেতে এটা উদাহৰণ দিলে যে তেওঁলোকৰ তাত থকা মানুহখিনিৰ মাজতো কোনো হিন্দু মুছলিমৰ সেই সময়ত বিশেষ বিভেদ নাছিল যদি বিভেদ থাকিলহেঁতেন এই ৰামতীৰ্থ সীতাৰ ৰাম কল্যাণম ceremonyটোত কালামৰ ফেমিলিক তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ নিদিলেহেঁতেন আৰু কালামৰ পৰিয়ালতো যদি এনেকুৱা ধৰণৰ ধৰ্মীয় গুণ আমি থাকিলহেঁতেন তেতিয়াহ'লে হিন্দুসকলে তেওঁক দিয়াৰ সত্ত্বেও কিন্তু দেউতাক মাকহঁতে বা তেওঁৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে ইয়াত নিশ্চয় অংশগ্ৰহণ নকৰিলেহেঁতেন গতিকে ফ্ৰম দিছ ইনষ্টেন্স এই উদাহৰণটো বা ফ্ৰম দিছ এক্সাম্পল নহয় এইটো ঘটনা সঁচা ঘটনা গতিকে এইটোৰ পৰা আমি ইংগিত পাওঁ যে ল'ৰা ছোৱালীবিলাকৰ মনতো সেই সময়ত কোনো হিন্দু মুছলিমৰ বিভাজন নাছিল এট দ্য ছেইম টাইম ইন দ্য ছ'চাইটি সেই তেওঁলোক বাস কৰা যিখন ৰামেশ্বৰমৰ সৰু ছ'চাইটি সেই ছ'চাইটিখনক কিন্তু ইন হিজ চাইল্ডহুড তেওঁৰ চাইল্ডহুডত তেওঁ কেতিয়াও হি নেভাৰ নটিছ এনি কাইণ্ড অফ ডিফাৰেঞ্চ বিটুইন হিন্দু এণ্ড মুছলিম তেওঁ হিন্দু আৰু মুছলিমৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ তেওঁ দেখা পোৱা নাছিল আৰু এটা যে তেওঁ ঘৰতো যে কোনো ধৰণৰ ডিফাৰেঞ্চ নাছিল তাৰ ৰেফাৰেঞ্চ দিবলৈ কালামে এটা কথা উল্লেখ কৰিছে যে Kalam says that they listen to stories from Ramayana and the life of the prophet from their mother and grandmother as bedtime stories. তেওঁলোকে bedtimeত তেওঁলোকে ইছলামিক প্ৰফেটসকলৰ আৰু ৰামায়ণৰ সাধুসমূহ তেওঁলোকে আইতাকহঁতৰ পৰা শুনিছিল এনেকুৱা কথা নহয় যে তেওঁলোকে কেৱল ইছলামিক প্ৰফেটৰ সাধু শুনিহে ডাঙৰ হৈছিল bedtimeত তেওঁলোকে ইছলামিক প্ৰফেটসকলৰ আৰু একেলগতে তেওঁলোকে ৰামায়ণৰ ঘটনাসমূহ সাধু হিচাপে শুনিছিল
এইখিনিতে নাও কাম টু দ্য পেৰাগ্ৰাফ নম্বৰ 6 কিন্তু যদিও তেখেতে কৈছিলে যে এওঁলোকে কোনো ডিফাৰেঞ্চ দেখা নাছিলে কিন্তু আমি জানো যে পৃথিৱীত সকলো ধৰণৰ মানুহ আছে পেৰাগ্ৰাফ নম্বৰ 6ত কিন্তু তেওঁ এটা এনেকুৱা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে যিটো এক্সপিৰিয়েঞ্চৰ পৰা তেওঁ দেখা পালে যে হিন্দু মুছলিমৰ ডিভিজন কৰা মানুহো দিছ কাইণ্ড অফ পিপল আৰ অলছ' ইন আৱাৰ ছ'চাইটি আমাৰ ছ'চাইটিত যে এনেকুৱা ডিভিজন কৰা মানুহো থাকে তাৰ এটা উদাহৰণ তেওঁ পেৰাগ্ৰাফ নম্বৰ 6ত দিবলৈ যত্ন কৰিছে One day when I was in the 5th standard at the Rameshwaram Elementary School, a new teacher came to our class. I used to wear a cap which marked me as a Muslim, and I always sat in the front row next to Ramanatha Shastri, who wore the sacred thread. The new teacher couldn't stomach a Hindu priest son sitting with a Muslim boy. In accordance with social ranking as the new teacher saw it. I was asked to go and sit on the back bench. I felt very sad, and so did Ramanatha Shastri. He looked utterly downcast as I shifted to my seat in the last row. The image of him weeping when I shifted to the last row left a lasting impression on me. তেখেতে বৰ এটা দুখ লগা ইয়াত এক্সপিৰিয়েঞ্চ কৈছে যদিও তেওঁ থকা সেই জেগাটোত তেওঁ কোনো মানুহৰ মাজত ডিফাৰেঞ্চ দেখা পোৱা নাছিল তেওঁলোকৰ নিজৰ মাজত নাছিল নিজৰ পৰিয়ালৰ মাজত নাছিল কিন্তু তেওঁৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিলে কি ঘটিলে when Kalam was in the 5th standard যেতিয়া তেওঁ 5th standard means class 5th standardত পঢ়ি আছিল ৰামেশ্বৰম এলিমেণ্টাৰী স্কুল কেতিয়াবা তোমালোকৰ স্কুলখনৰ নামটো লিখিবলৈ আহে পঢ়ি আছিল এজন নতুন শিক্ষক আহিছিল তেওঁলোকৰ স্কুললৈ আৰু তেওঁ সেই সময়ত কালাম তেওঁৰ ক্লোজ ফ্ৰেণ্ড ৰামানাথ শাস্ত্ৰীৰ ওচৰত বহিছিল ইন দ্য ফাৰ্ষ্ট ৰ' প্ৰথম লাইনতে দ্য নিউ টিচাৰ কুডন্ট টলাৰেট নতুন শিক্ষকজনে এইটো সহ্য কৰিব পৰা নাছিল ইয়াত কুডন্ট ষ্টমাক মিনছ কুডন্ট টলাৰেট সহ্য কৰিব নোৱাৰা এইটো ষ্টমাক বুলি ইউজ কৰিছে আমি যে কেতিয়াবা কওঁ যে আমি এনেকুৱা কথা আমি হজম কৰিব নোৱাৰোঁ এইটো ঠিক তেনেকুৱা ধৰণৰ ৱৰ্ড হা কিন্তু তোমালোকে তেনেকৈ নক'বা বেয়া শুনি গতিকে টলাৰেট কুডন্ট ষ্টমাক মিনছ কুডন্ট টলাৰেট এ হিন্দু প্ৰিষ্ট চন এজন পুৰোহিতৰ হিন্দু পুৰোহিতৰ ল'ৰা বহাটো উইথ এ মুছলিম বয় এজন ইছলামিক ল'ৰাৰ লগত ইছলামিক ধৰ্মাৱলম্বী ল'ৰাৰ লগত বহাটো তেওঁ সহ্য কৰিব পৰা নাছিল হয়তো তেওঁ অলপ ৰক্ষণশীল বা গোড়া মনৰ ব্যক্তি আছিল শিক্ষকগৰাকী হি আস্কড কালাম টু চিট অন দ্য বেক বেঞ্চ আৰু সেইকাৰণে তেওঁ কালামক বেক বেঞ্চলৈ যাবলৈ কৈছিল কালাম was very sad কালামে বৰ দুখ পাইছিল and so was Ramanatha Shastri আৰু কথাটো ৰামানন্দ শাস্ত্ৰীও বৰ দুখ পাইছিল কালাম found Shastri weeping as he went to the last row কালাম যেতিয়া লাষ্ট ৰ'লৈ উঠি গৈছিল তেওঁ দেখিছিল যে ৰামানাথ শাস্ত্ৰীয়ে কান্দি আছিল দিছ মেড এ লাষ্টিং ইম্প্ৰেশ্যন অন কালাম এই যে কান্দি থকা দৃশ্যটো বহুত দিনলৈ তেওঁৰ মনত অহা যোৱা কৰি আছিল লাষ্টিং ইম্প্ৰেশ্যন তেওঁৰ মনত ই বহুত দিনলৈ অহা যোৱা কৰি আছিল এতিয়া আমি দেখিলেও তেওঁলোকৰ ঘৰত নাই তেওঁলোকৰ ওচৰৰ পৰিৱেশত নাই কিন্তু স্কুললৈ অহা শিক্ষকজনে তোমালোকে আকৌ নাভাবিবা সকলো শিক্ষক তেনেকুৱা বুলি ঠিক আছে স্কুললৈ অহা শিক্ষকজনৰ মাজতহে ৰক্ষণশীল মনোভাৱ আছিল এতিয়া আহাচোন চাওঁ এই শিক্ষকজনৰ কি হ'ল আফটাৰ স্কুল উই ৱেণ্ট হোম এণ্ড টল্ড আৱাৰ ৰেছপেক্টিভ পেৰেণ্টছ এবাউট দ্য ইনচিডেণ্ট Lakshmana Shastri summoned the teacher and in our presence told the teacher that he should not spread the poison of social inequality and communal intolerance in the minds of innocent children. He bluntly asked the teacher to either apologize or quit the school and the island. Not only did the teacher regret his behavior, but the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed this young teacher. এতিয়া কি হ'ল স্কুলৰ পাছত তেওঁলোক সকলো নিজৰ ঘৰা ঘৰি গ'ল এণ্ড দে ইনফৰ্ম দ্য ইনচিডেণ্ট তেওঁলোকে ঘটনাটোৰ বিষয়ে জনালে টু দেয়াৰ ৰেছপেক্টিভ পেৰেণ্টছ নিজৰ পেৰেণ্টছক ঘটনাটোৰ বিষয়ে জনালে ৰামানাথ শাস্ত্ৰীজ ফাদাৰ লক্ষ্মণ শাস্ত্ৰী ৰামানাথ শাস্ত্ৰীৰ দেউতাক লক্ষ্মণ শাস্ত্ৰী তেওঁ হয়তো সেই সময়ত তেওঁৰ কথা সকলোৱে মানিছিল যিহেতু তেওঁ ৰামেশ্বৰম টেম্পলৰ প্ৰিষ্ট আছিল মুখ্য প্ৰিষ্ট আছিল আমি পাইছোঁ কল দ্য টিচাৰ শিক্ষকজনক মাতি পঠালে চামন্ড মিনছ কল্ড He asked him not to spread the poison of social segregation among the children. আৰু তেওঁ শিক্ষকজনক ক'লে যে তেওঁ এনেকুৱা বিভেদকামী চিন্তাধাৰা যাতে এই ইন'চেণ্ট ল'ৰা ছোৱালীবিলাকৰ মনৰ মাজত নোসোমায় দ্য টিচাৰ ৰিগ্ৰেটেড এণ্ড ফেল্ট চৰি শিক্ষকজনে যথেষ্ট অনুসূচিত হ'ল আৰু তেওঁ যথেষ্ট দুখ অনুভৱ কৰিলে ফৰ দ্য ছেম এণ্ড হিজ থটছ এবাউট ৰিলিজন এণ্ড কাষ্ট চেঞ্জড আৰু লক্ষ্মণ শাস্ত্ৰীৰ এই কথাখিনিয়ে তেওঁৰো নিজৰ বিচাৰ বুদ্ধি তেওঁৰ সলাই পেলালে
গতিকে এইটোৰ মই পেৰাগ্ৰাফ নাম্বাৰ 7-ৰ যিখিনি ৱৰ্ড আছে নতুন নিউ ৱৰ্ডছ আছে তাৰ মই মিনিংবিলাক ইংলিছতে দি দিছোঁ তোমালোকে ইংলিছৰ মিনিংবিলাক লিখি ল'বা নাও কাম টু পেৰাগ্ৰাফ নাম্বাৰ 8 On the whole, the small society of Rameswaram was very rigid in terms of the segregation of different social groups. However, my science teacher, Shiv Subramania Iyer, though an orthodox Brahmin with a very conservative wife, was something of a rebel. He did his best to break social barriers so that people from varying backgrounds could mingle easily. He used to spend hours with me and would say, Kalam, I want you to develop so that you are on par with the highly educated people of the big cities. যদিও তেওঁ এটা বেড এক্সপিৰিয়েঞ্চ আমাৰ পেৰাগ্ৰাফ নাম্বাৰ 7ত দিলে একেটা টাইমতে ছ'চাইটিত যে বহুত ভাল মানুহো আছে বহুত মডাৰ্ণ আধুনিক আৰু লিবাৰেল বহুত ভালকৈ সকলো কথা চিন্তা কৰা মানুহো যে আছে তাৰ উদাহৰণ দিবলৈ তেওঁ পেৰাগ্ৰাফ নাম্বাৰ 8ত বেলেগ এটা এক্সপিৰিয়েঞ্চ তেখেতে শ্বেয়াৰ কৰিছে ইয়াত তেখেতৰ ছায়েন্স টিচাৰ শিৱ সুব্ৰমণ্যম আয়াৰৰ কথা কৈছে আৰু এই শিৱ সুব্ৰমণ্যম আয়াৰৰ যথেষ্ট ইনফ্লুৱেঞ্চ প্ৰভাৱ তেখেতৰ জীৱনত আছে বুলি কালামে বহুত ঠাইত এইটো কথা কৈছে গতিকে তোমালোকে এইটো পেৰাগ্ৰাফ পঢ়ি খুব ভাল পাবা আৰু মন দি পঢ়িবা Kalam says that the small society of Rameswaram was divided into some social group and was very rigid. Kalame কৈছে হয় আমাৰ যিখন তেখেতসকলৰ ৰামেশ্বৰমৰ সৰু ছ'চাইটি এইখন কিন্তু শ্ৰেণী বিভাজন আছিল ইয়াত হিন্দু মুছলিমৰ বিভাজন আছিল In this reference, he mentions his science teacher, Shiv Subramania Iyer. আৰু ইয়াৰ প্ৰসংগতে তেখেতে শিৱ সুব্ৰমণ্য আয়াৰৰ কথা উল্লেখ কৰিছে who was an orthodox Brahmin with a conservative wife. যি হয়তো এজন ব্ৰাহ্মণ আছিল উইথ এ কনজাৰ্ভেটিভ ৱাইফ খুব ৰক্ষণশীল এগৰাকী পত্নীৰ সৈতে তেওঁ ব্ৰাহ্মণ সম্প্ৰদায় আছিল বাট ৱাজ এ ৰিবেলিয়াছ টাইপ অফ পাৰ্চন কিন্তু তেওঁ সোঁতৰ বিপৰীতে যোৱা এজন ব্যক্তি আছিল ৰিবেল তোমালোকে ক্লাছ 7ৰ কবিতাত পাইছা যি সকলো মানুহে কৰে তাৰ ওলোটাটো কৰাটোকে ৰিবেল বুলি কোৱা হয় ইয়াত এইটো ধনাত্মক পজিটিভ সাইডত ব্যৱহাৰ কৰা হৈছে হি ডিড নট বিলিভ ইন ডিষ্টিংশ্যন অন দ্য বেচিছ অফ দ্য কাষ্ট চিষ্টেম এণ্ড হি ট্ৰাইড টু ব্ৰেক দিজ ছ'চিয়েল বেৰিয়াৰ্ছ তেওঁ কেতিয়াও কাষ্ট চিষ্টেমত বিলিভ নকৰিছিল আৰু তেওঁ হি অলৱেজ ট্ৰাইড হিজ বেষ্ট তেওঁ সদায় যত্ন কৰিছিল এই কাষ্ট চিষ্টেমটো প্ৰতিবন্ধকতাসমূহ নাইকিয়া কৰিবলৈ বেৰিয়াৰ্ছ অবষ্টেকলছ He encouraged Kalam, তেওঁ কালামক যথেষ্ট অনুপ্ৰাণিত কৰিছিল সদায় অনুপ্ৰাণিত কৰিছিল to work hard অতি কঠোৰ পৰিশ্ৰম কৰিবলৈ so that যাতে he could be at the same level as the highly educated people who lived in big cities ডাঙৰ ডাঙৰ নগৰত বাস কৰা অতি উচ্চ শিক্ষিত মানুহখিনিৰ লগত একেলগে বহা তেওঁ কালামক দেখিবলৈ বিচাৰিছিল আৰু সেই মানুহখিনিৰ লগত যাতে একেলগে বহিব পাৰে তাৰ বাবে শিৱ সুব্ৰমণ্যম আয়াৰ তেখেতৰ ছায়েন্স টিচাৰে তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰিছিল এইটো পেৰাগ্ৰাফত মই তোমালোকৰ যিবিলাক ডিফিকাল্ট ৱৰ্ড আছে মই ডিফিকাল্ট ৱৰ্ডবিলাকৰ মিনিংবিলাক দি দিছোঁ আৰু লগতে তোমালোকে দেখিছা মই ষ্টুডেণ্টছৰ লগত কালামৰ ঢেৰ ফটো ইয়াত দিছোঁ তোমালোকৰ বাবে শ্লাইডবিলাকত অন্তৰ্ভুক্ত কৰিছোঁ যাতে তোমালোকে বুজি পোৱা যে এই লেচনটো তোমালোকক কিয় দিছে আৰু কালামে ষ্টুডেণ্টক কিমান ভাল পাইছিল Now come to paragraph number 9 One day he invited me to his home for a meal His wife was horrified at the idea of a Muslim boy being invited to dine in her ritually pure kitchen. She refused to serve me in her kitchen. Shiv Subramania Iyer was not perturbed, nor did he get angry with his wife, but instead served me with his own hands and sat down beside me to eat his meal. এদিন শিৱ সুব্ৰমণ্য আয়াৰে কালামক তেখেতৰ ঘৰত নিমন্ত্ৰণ কৰিলে খাবৰ বাবে নিমন্ত্ৰণ কৰিলে However, his wife being too conservative, যিহেতু তেখেতৰ ৱাইফ যথেষ্ট ৰক্ষণশীল আছিল she was not agree তেখেত এগ্ৰী নাছিল to serve Kalam in her kitchen তেওঁৰ কিচেনত কালামক খাবলৈ দিবলৈ কিয় because Kalam was a Muslim boy কালাম এজন মুছলিম ল'ৰা আছিল গতিকে তেওঁ শিৱ সুব্ৰমণ্য আয়াৰ ৱাইফে তেওঁৰ কিচেনত খাবলৈ দিবলৈ অমান্তি হৈছিল শিৱ সুব্ৰমণ্য আয়াৰ was neither upset nor angry ৱাইফৰ এনেকুৱা ব্যৱহাৰত শিৱ সুব্ৰমণ্য আয়াৰ তেখেতৰ খং উঠা নাছিল হতাশ হোৱা নাছিল ইনষ্টেড তাৰ পৰিৱৰ্তে তেওঁ কি কৰিছিল হি মেড এ ডিচিশ্যন টু চাৰ্ভ ফুড টু কালাম তাৰ পৰিৱৰ্তে শিৱ সুব্ৰমণ্য আয়াৰে নিজেই কালামক খাদ্য পৰিবেশন কৰাবলৈ সিদ্ধান্ত লৈছিল ফাৰ্ডাৰমোৰ তাৰোপৰি হি হিমছেল্ফ ছেট বিসাইড কালাম তেওঁ কালামৰ কাষতে বহিছিল টু ইট এ মিল তেওঁৰ খাদ্য আহাৰ গ্ৰহণ কৰিবলৈ হিজ ৱাইফ ৱাজ অবজাৰ্ভিং অল দিছ বিহাইণ্ড দ্য ড'ৰ
দৰ্জাৰ পিছফালৰ পৰা তেওঁৰ ৱাইফে এই গোটেইবিলাক চাই আছিল when Kalam was about to leave যেতিয়া কালাম ঠিক তেওঁৰ ঘৰ এৰি আহিবলৈ ওলাইছিল he invited him for dinner again the next weekend দ্বিতীয় সপ্তাহৰ উইকেণ্ডতো শিৱ সুব্ৰমণ্যম আয়াৰে কালামক পুনৰ আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল অবজাৰ্ভিং কালামছ হেজিটেশ্যন কালামৰ হেজিটেশ্যনটো লক্ষ্য কৰি হেজিটেশ্যন মিনছ ইতস্তত যিহেতু কালামে গম পাইছিল যে হিজ ৱাইফ ৱাজ নট ৰেডি টু ছাৰ্ভ হিম ফুড ৱাইফে যিহেতু দিবলৈ নিবিচাৰিছিল সেই কথাটো গম পাই কালামে অলপ হেজিটেট কৰিছিল কুণ্ঠাবোধ কৰিছিল শিৱ সুব্ৰমণ্যম আস্কড কালাম নট টু বি আপছেট শিৱ সুব্ৰমণ্যম আয়াৰে কালামক হতাশ নহ'বলৈ কৈছিল হি এডেড ডেট তেওঁ লগতে কৈছিল যে ইফ হি হেড ডিচাইডেড টু চেঞ্জ দ্য ছিষ্টেম যদিহে আমি কিবা এটা ছিষ্টেম চেঞ্জ কৰিব বিচাৰোঁ ইফ উই ৱান্ট টু চেঞ্জ এ ছিষ্টেম যদি আমি কিবা এটা ছিষ্টেম চেঞ্জ কৰিব বিচাৰোঁ ইফ হি হেড ডিচাইডেড টু গ' এগেইনষ্ট দ্য ছিষ্টেম যদিহে আমি কিবা এটা প্ৰিভেলিং ছিষ্টেম বেয়া বুলি আমি তাৰ বিপৰীতে যাব খোজোঁ হি হেড টু বি ষ্ট্ৰং এণ্ড ব্ৰেভ তাৰ বাবে আমি কি হ'ব লাগিব যথেষ্ট ষ্ট্ৰং হ'ব লাগিব আৰু ব্ৰেভ হ'ব লাগিব সাহসী হ'ব লাগিব এণ্ড কনফ্ৰণ্ট দ্য চিটুৱেশ্যন আৰু আমি চিটুৱেশ্যনটো ফেচ কৰিব পাৰিব লাগিব কনফ্ৰণ্টেড মিনছ টু ফেচ কৰা আমি চিটুৱেশ্যনটো ফেচ কৰিব পাৰিব লাগিব বুলি তেওঁ কালামক বুজাইছিল আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিল when কালাম went to his teacher's house the next week আৰু যেতিয়া কালাম দ্বিতীয় সপ্তাহত তেওঁলোকৰ ঘৰলৈ খাবলৈ গৈছিল his wife took him inside her kitchen তেওঁৰ ৱাইফে কালামক কিচেনলৈ লৈ গৈছিল and served him food with her own hands আৰু তেওঁ নিজ হাতেৰে কালামক পৰিবেশন কৰিছিল খাদ্য দিছিল this was the change that happened আৰু সঁচাকৈ এইটোৱে পৰিৱৰ্তন আছিল যিটো সঁচাকৈ ঘটিছিল কাৰ কাৰণে ঘটিলে শিৱ সুব্ৰমণ্যম আয়াৰৰ কাৰণে ঘটিলে কালাম was greatly influenced by his science teacher আৰু কালামে নিজৰ জীৱনত এই সায়েন্স টিচাৰজনৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল গতিকে আমি ইয়াতে দুটা উদাহৰণ পালোঁ আমি আগৰ উদাহৰণত এজন শিক্ষক পাইছিলোঁ যি ছেগ্ৰিগেশ্যনত বিশ্বাস কৰিছিল আৰু ইয়াত আমি আন এজন শিক্ষকৰ উদাহৰণ পালোঁ যি নিজৰ ঘৰৰ পৰাই এই ছেগ্ৰিগেশ্যনৰ বিৰুদ্ধে এই প্ৰিভেলিং ছিষ্টেমটোৰ বিৰুদ্ধে ষ্টেপ লৈছিল আৰু ইয়াক নোহোৱা কৰিবলৈ বিচাৰিছিল ঠিক আছে নাও কাম টু paragraph number 10 Then the Second World War was over and India's freedom was imminent. Indians will build their own nation, declared Gandhiji. The whole country was filled with an unprecedented optimism. I asked my father for permission to leave Rameswaram and study at the district headquarters in Rameswaram. আৰু এনেকৈ Second World War শেষ হৈছিল কেতিয়া 1945 Second World War শেষ হৈছিল and in India the whole nation was hoping to get independence under the crucial role of nation's father Mahatma Gandhi আৰু ইণ্ডিয়াটো সকলোবিলাক মানুহে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতাক স্বাগতম জনাবলৈ ৰৈ আছিল এইটো এই ঠিক আছে মই এইখন কৈ ল'ম বাৰু পিছত ক'ম গান্ধী said that গান্ধীয়ে কৈছিল যে ইণ্ডিয়ানছ would build their own India এতিয়া ভাৰতীয়ই নিজৰ ভাৰতবৰ্ষ গঠন কৰিব the entire nation was filled with hope and happiness and experiencing a mood of joy গোটেই দেশে সেই সময়ত এটা কোনোদিন নোপোৱা এটা আনন্দ আৰু উল্লাস অনুভৱ কৰিছিল ঠিক তেনেকুৱা এটা মুহূৰ্ততে এনভাইৰনমেণ্টটো ঠিক তেনেকুৱা এটা মুহূৰ্ততে কালামে তেওঁৰ দেউতাকক ক'লে এতিয়া আমাৰ এইখিনিলে মনত আহিব পাৰে যে এনেকুৱা এটা কথা কালামে কিয়নো সেই মুহূৰ্তত ক'লে বা এই মুহূৰ্তটোৰ ৰেফাৰেঞ্চ দা প্ৰিভেইলিং এনভাইৰনমেণ্টটোৰ ৰেফাৰেঞ্চটো ইয়াত কিয় দিয়া হৈছে আমি কিয় দিয়া হৈছে কালামৰ কথাটো শুনি ল'লে আমি নিশ্চয় গম পাম কালামে তেতিয়াই ক'লে যে কালামো পঢ়িবৰ বাবে ৰামেশ্বৰম এৰি ৰামান্নাথপুৰমলৈ যাবলৈ বিচাৰিছে বুলি কালামে ক'লে ঠিক তেনেকুৱা এটা মুহূৰ্তত কেতিয়া I asked my father for permission মই মোৰ দেউতাৰ পাৰ্মিশ্যন বিচাৰিলোঁ to leave ৰামেশ্বৰম এৰি যাবলৈ and study at the district headquarters in ৰামান্নাথপুৰম আৰু মই ৰামান্নাথপুৰমলৈ যাবলৈ দেউতাৰ পাৰ্মিশ্যন বিচাৰিলোঁ কালাম to ask his father's permission to go and study further at the district headquarters in ৰামান্নাথপুৰম ৰামান্নাথপুৰম হৈছে এখন ডিষ্ট্ৰিক্ট মই তোমালোকৰ ইয়াত দেখুৱাইছোঁ পাৰ্পল কালাৰে দেখুৱাটো হৈছে ৰামেশ্বৰম আৰু ব্লু কালাৰত দেখুৱাটো হৈছে ৰামান্নাথপুৰম সেইখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ তালৈ পঢ়িবলৈ যাবলৈ
কালামে বিচাৰিলে কিয় কাৰণ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত তোমালোকে দেখিছা চৰকাৰৰ ফালৰ পৰা কিছু বেছি সুবিধাজনক শিক্ষানুষ্ঠান থাকে এনেকুৱা নহয় যে গাঁওবিলাকত নাথাকে সকলোতে থাকে কিন্তু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছবিলাকত কিছু বেছি সুবিধা থাকে আৰু বেছি স্ক'প থাকে ঠিক আছে বেছি স্ক'প থাকে বহুত থাকে আজি তোমালোক যদি যোৰহাটলৈ ওলাই আহা বা কোনোবা এখন গুৱাহাটীলৈ ওলাই যোৱা তোমালোকে তাত বহুত কলেজ পাবা কিন্তু তোমালোকৰ জেগাত হয়তো লোকেল কলেজ এখনহে আছে তেনেকুৱা ধৰণৰ কথা ঠিক সেইকাৰণে তেওঁ ওলাই যাবলৈ বিচাৰিলে His father permitted him willingly because he wanted his son to grow. আৰু দেউতাকে তেওঁ হাঁহি হাঁহি তেওঁক পাৰ্মিশ্যন দিলে কাৰণ তেওঁ কালাম গ্ৰ' কৰাটো বিচাৰিছিল এতিয়া তোমালোকৰ আমাৰ মনলৈ এটা নেচাৰেলি দ্য কুৱেশ্যন কামছ যে আমাৰ কালামে সোধা কথাটোৰ লগত আমাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ৱাজ অভাৰ এণ্ড ইণ্ডিয়া ৱাজ ৱেইটিং টু ৱেলকাম ইণ্ডিপেণ্ডেঞ্চ এই কথাটো কিয় মেনশ্যন কৰিছে এই কথাটো এইকাৰণে মেনশ্যন কৰিছে ইয়াত কাৰণ তেতিয়া এনেকুৱা এটা বাতাবৰণ চলিছিল তাৰ আগত যিহেতু বাতাবৰণটো বেয়া আছিল আমিও উই ৱাৰ ফাইটিং ফৰ আৱাৰ ইণ্ডিপেণ্ডেঞ্চ আমি ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে ফাইটিং কৰি আছিলোঁ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈ আছিল গতিকে চাৰিওফালে এটা নিৰাশাজনক এনভাইৰনমেণ্ট আছিল আৰু এইটো শেষ হোৱাৰ পিছতে হঠাৎ কেওফালে এটা অপটিমিজিম আশা এটা মানুহৰ মনবিলাক প্ৰফুল্লিত কৰিলে এতিয়া ধৰি লওক আমাৰ COVID-19 হৈ আছে আমি কিবা এটা নতুন প্লেনিং কৰাৰ কথা এই মুহূৰ্তত আমি চিন্তা কৰিব নোৱাৰোঁ যেতিয়া ইট উইল বি অভাৰ যেতিয়া শেষ হৈ যাব তেতিয়া আমাৰ নতুন নতুন প্লেনিঙৰ কথা মনলৈ আহিব হয় ন গতিকে মানুহৰ মনবিলাক যে এনভাইৰনমেণ্টে যে ক্ৰিয়া কৰে এনভাইৰনমেণ্টৰ যে আমি দাহ সেই কথাটোৰ ৰেফাৰেঞ্চ দিবলৈ ইয়াত এই কথাটো উল্লেখ কৰা হৈছে ঠিক তেনেকুৱাতে কালামে পাৰ্মিশ্যন বিচাৰিলে আৰু দেউতাকে পাৰ্মিশ্যন দিলে দেউতাকে লগতে এষাৰ কথা কালামক ক'লে কালামছ ফাদাৰ টল্ড হিম ডেট হি নিউ ডেট কালাম নিডেড টু গ আৱে চ' ডেট হি কুড মুভ এহেড ইন লাইফ তেওঁ লগতে ক'লে যে তেওঁ জানে যে কালামে নিজৰ লাইফত মুভ এহেড কৰিবলৈ আগলৈ আগুৱাই যাবলৈ হ'লে তেওঁ ঘৰৰ পৰা ওলাই যাব লাগিব হি ইনস্পায়াৰ্ড কালাম বাই গিভিং দ্য এক্সাম্পল অফ এ চিগাল তেওঁ চিগাল ইটছ এ কাইণ্ড অফ বাৰ্ড অ'কে চিগালৰ এটা এক্সাম্পল দি উদাহৰণ দি পেলাই তেওঁ ক'লে যে হুইচ ফ্লাইজ আৱে ইন দ্য স্কাই অল এলন এণ্ড ডাজণ্ট হেভ এ নেষ্ট তেওঁ কালামক উৎসাহিত কৰিবলৈ চিগালৰ এটা উদাহৰণ দিলে আৰু ক'লে যে তুমি চোৱাচোন চিগালটোক যাৰ এটা নিৰ্দিষ্ট ঘৰেই নাই বাঁহেই নাই নেষ্ট যাৰ নিৰ্দিষ্ট নেষ্ট নাই তথাপি সি সদায় সূৰ্যৰ ফালে চাই ঊৰ্ধ্বমুখী হৈ উৰে ইট মিনছ ইট ডাজণ্ট হেভ এ হোম অফ ইটছ অ'ন এজ ইট কিপছ অন ফ্লাইং ফ্ৰম ওৱান প্লেচ টু এনাডাৰ ইয়াৰ অৰ্থটো হৈছে যে চিগালৰ নিজৰ যিহেতু ঘৰ নাই গতিকে সি সদায় ঊৰ্ধ্বমুখী হৈয়ে এটা জেগাৰ পৰা আন এটা জেগালৈ যায় তাৰ অৰ্থটো হ'ল যে তোমাৰ ঘৰ আছে বুলি তুমি ঘৰখনকে সাৱটি ধৰি থাকিলে তুমি মুভ অন কৰিব নোৱাৰিবা লাইফত মুভ অন কৰিব নোৱাৰিবা টু গ' এহেড টু মুভ অন ইন ইউৰ লাইফ কেতিয়াবা এনেকুৱা পৰিৱেশ আহিব ইউ হেভ টু গ' এৱে ফ্ৰম হোম তুমি তোমাৰ নিজৰ ঘৰৰ পৰা যাব লাগিব ওলাই যাব লাগিব হয় ন গতিকে এইটো এটা উদাহৰণ দিলে এইটো 10 আৰু 11 নম্বৰ পেৰেগ্ৰাফ সেই তাতে তুমি 11 নম্বৰ পেৰেগ্ৰাফত যেতিয়া তেখেতে চিগালটোৰ উদাহৰণ দিলে দি পেলাই তেখেতে হি কোটেড খালিল জিব্ৰান টু মাই হেজিটেণ্ট মাদাৰ কালামে উল্লেখ কৰিছে আৰু কালামক এই উৎসাহিত কথাটো কৈ তেওঁ কালামৰ দেউতাকে বিখ্যাত খালিল জিব্ৰানৰ কেইটামান উক্তি দোহাৰিলে হেজিটেণ্ট মাদাৰ মানে হয়তো মাকে আমাৰ মাহঁতে যেনেকৈ আমি ঘৰৰ পৰা গুচি যাম বুলি ক'লে বেয়া পায় গতিকে কালামছ মাদাৰ ৱাজ অলছ' নট হেপী এটছ কালামছ ডিচিশ্যন হ'ব পাৰে কালামৰ ডিচিশ্যনত হয়তো কালামৰ মাক সুখী নাছিল কালামছ মাদাৰ গট আপছেট নয়িং এবাউট হিজ ডিচিশ্যন কালামৰ ডিচিশ্যনটো শুনি পেলাই বৰ দুখী আছিল কালামছ ফাদাৰ ট্ৰাইড টু কেম হাৰ কালামৰ দেউতাকে তেওঁক শান্ত কৰিবলৈ বিচাৰিছিল বাই টেলিং হাৰ এ ফিউ লাইনছ ফ্ৰম এ ফেমাছ পয়েম এটা অতি বিখ্যাত কবিতাৰ পৰা তেওঁক দুষাৰিমান কৈ পেলাই তেওঁৰ মাকক সান্তনা দিবলৈ বিচাৰিছিল পয়েমটোৰ নাম অন চিলড্ৰেন ৰিটেন বাই খালিল জিব্ৰান ইজ এ ফেমাছ পয়েট অ'কে খালিল জিব্ৰানৰ এটা বিখ্যাত পয়েম অন চিলড্ৰেনৰ কেইটামান লাইন দোহাৰি তেখেতে কালামৰ মাকক সান্তনা দিবলৈ বিচাৰিছিল তেওঁ কিটা লাইন কৈছিল কালামছ ফাদাৰ কোটেড Khalil Gibran's lines to his mother saying that her children are not her own children. কালামৰ মাকক কালামে কৈছিল যে তেওঁৰ সন্তানবোৰ তেওঁৰ সন্তান নহয় they were sons and daughters of life longing itself. জীৱনৰ প্ৰতি থকা যি দুৰ্বাৰ ইচ্ছা নিজৰ জীৱনৰ প্ৰতি থকা যি দুৰ্বাৰ ইচ্ছা সেই দুৰ্বাৰ ইচ্ছাৰ কাৰণেহে তেওঁলোক তেওঁৰ পুতেক বা জীয়েক হৈ আহিছে they have come through parents but not for them.
হয় তেওঁলোক কোনো মাক দেউতাকৰ সন্তান হৈ জন্মগ্ৰহণ কৰিছে কিন্তু তেওঁলোকৰ মাক দেউতাকৰ বাবে জন্মগ্ৰহণ কৰা নাই লাইনকেইটা চাবা ইমান ধুনীয়া your children are not your children তোমাৰ সন্তান কেৱল তোমাৰ সন্তান নহয় they are the sons and daughters of life longing for itself জীৱনে নিজৰ জীৱনৰ লক্ষ্যৰ পৰা যি বিচাৰি থাকে তাৰ বাবেহে তেওঁলোক তোমাৰ পুতেক আৰু জীয়েক হৈ ইয়াত জন্মগ্ৰহণ কৰিছে they come through you তেওঁ তোমাৰ মাধ্যমেৰে আহিছে বাট নট ফ্ৰম ইউ কিন্তু মনত ৰাখিবা তেওঁ তোমাৰ পৰা অহা নাই তাৰমানে তেওঁ তোমাৰ পৰা অহা নাই তাৰমানে তোমাৰ সন্তান এটা স্বতন্ত্ৰ সত্তা ইউ মে গিভ দেম ইউৰ লাভ তুমি তেওঁক তোমাৰ মৰম দিব পাৰা বাট নট ইউৰ থটছ কিন্তু তুমি তোমাৰ যিটো চিন্তা সেই চিন্তা তেওঁৰ মাজত সোমোৱাই দিব নোৱাৰা কিয় for they have their own thoughts কাৰণ তেওঁ নিজৰ চিন্তা নিজেই লৈ আহিছে does he encouraged কালাম এই ৱৰ্ডকেইটা কৈ পেলাই তেওঁ কালামকো এনকাৰেজ কৰিছিল and tried to give comfort to his wife's emotional state of mind আৰু তেওঁৰ পত্নীৰ যিটো আবেগিক যিটো এটা দুৰ্বল মুহূৰ্ত ষ্টেট অফ মাইণ্ড মনৰ অৱস্থাটো যিটো হৈ আছিল সেই মনৰ অৱস্থাটোকো এটা সান্তনা দিছিল চ' তোমালোকৰ লেচনটো ইয়াতে শেষ হ'ল মই শেষত তোমালোকৰ খালিল জিব্ৰানৰ অন চিলড্ৰেন কবিতাটো ইয়াতে সন্নিৱিষ্ট কৰি দিছোঁ তোমালোকে পঢ়িবা তোমালোকৰ ভিডিঅ'টো গোটেইটো লেচন যিহেতু সামৰিব লগা হৈছে গতিকে এইটো অকণমান দীঘল হৈছে গতিকে আই হোপ তোমালোকে এইটো খুব মন দি শুনিবা অলপ ধৈৰ্য দি শুনিবা একেদিনাখনেই নোৱাৰিলে দুদিনত শুনিবা এণ্ড আফটাৰ ৱাচিং দ্য ভিডিঅ'টো চোৱাৰ পিছত লেট মি টু ন' ইউৰ ফিডবেক তোমালোকৰ ফিডবেকটো মোক জনাবা ছাবস্ক্ৰাইব কৰিবা যাতে ময়ো উৎসাহ পাওঁ তোমালোকৰ বাবে এনেকুৱা কাম আকৌ কৰিবলৈ আৰু যদি কমেণ্টছ ইফ ইউ আৰ নট কমফৰ্টেবল টু ৰাইট এ কমেণ্ট যদি কমেণ্ট লিখিবলৈ তোমালোকে কমফৰ্টেবল ফিল নকৰা দেন প্লিজ প্ৰেছ দ্য লাইক এটা লাইকেকে দিবা চ' ডেট আই কেম টু ন' ময়ো যাতে জানিব পাৰোঁ যে মোৰ